নমস্কাৰ সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ এই ৰঙালী ৰঙেৰে যাতে জীৱনটো ৰঙেৰে উপচি পৰক, সুখ সমৃদ্ধিৰে ভৰি পৰক। মোৰ ফালৰ পৰা লগতে মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অশেষ সেৱা ভৰা শুভকামনা জনালোঁ। আৰু লগতে এয়া মই আৰু ঘৰৰ ভিতৰতে আৰু বিহু বুলি ক'লে ৰ'বই নোৱাৰোঁ আচলতে। বিহু নাচিব জানো নাই নাজানো, কিন্তু যিমান পাৰোঁ মানে বিহু বুলি ক'লে একদম পাগল হৈ যাওঁ বিহু বলিয়া। আৰু আমি অসমীয়া প্ৰত্যেকগৰাকী ছোৱালী বোৱাৰীয়ে বিহুৰ লগত বলিয়া হয়নে নহয় বাপতিসাহোন বিহুটোৰ লগত। সেইকাৰণে আৰু ঘৰতে অকণমান আৰু সাজি কাচি যিহেতু ইমান নাচিব মেলিব নোৱাৰোঁ আৰু তথাপিও যিহেতু যেনেকুৱা অৱস্থা নহওক কিয় আমাৰ, কিন্তু আমিতো বিহুটোতো এৰিব নোৱাৰোঁ হয়নে নহয়। আৰু শেষত ভিডিঅ'টো সামৰি দিছোঁ আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। বাই, হেপী ৰঙালী বিহু।